Hi, welcome to Talk Show with Rakesh. Aru aji ami asu pujat. Ekhon Guresor main puja hoy. Aru yate ami mur logot ase eta News Express hokolo staff members aru ami jam telogor agot. So welcome to my show. Thank you, thank you. So apnaloke iman bestor majotu eneke puja sabo aise ne aru hokoloke moi mor cameraman koisu je elogor t-shirt bur dekhai diok. News Express apnaloke nisoy gom paise apnaloke sai thake News Express Okhom namor ei jetu channel ase. So eloke বৰ ব্যস্ত তেওঁলোকে ভাল ভাল কাম কৰি আছে নিউজ বিলাক দি আছে সো তাৰ কাৰণে আপোনালোকক ধন্যবাদ থ্যাংক ইউ সো আপোনালোকে যে ওলাই আহিলে এতিয়া নিশ্চয় পূজা চাম বুলি আহিছিলে এই পূজাৰ মাজত আপোনালোকে ব্যস্ত আহিছে সো কেনেকুৱা অনুভৱ মই পোনপ্ৰথমে দা টক শ্ব উইথ ৰাকেশ ইউটিউব চেনেলটোৰ পৰা মই সকলো অসমবাসীকে নিউজ এক্সপ্ৰেছৰ ফালৰ পৰা শাৰদীয় দুৰ্গা উৎসৱৰ ধন্যবাদ জনালোঁ আৰু শুভকামনা জনালোঁ আৰু মই আমাৰ নিউজ এক্সপ্ৰেছত দেখাই পাইছে টিমটো গোটেই আজি দুৰ্গা পূজা চাবলৈ আহিছোঁ ইমান ব্যস্ততাৰ মাজতো তো মই পোনপ্ৰথমে ৰাকেশক ধন্যবাদ জনাই যে ৰাকেশে বৰ্তমান যিখিনি ভিডিঅ' আপলোড কৰিছে বহুত ভাল লাগিছে আমাৰ গুৰেশ্বৰৰ পৰা এটা ল'ৰা ওলাই আহিছে গতিকে মই এটা টাইমত মই ইউটিউবাৰ আছিলোঁ আৰু ইয়াৰ থ্ৰুই দি মই নিউজ এক্সপ্ৰেছত আহিবলৈ সামৰ্থ হ'লোঁ গতিকে ইউটিউবৰ পৰাই মোৰ এইটো জাৰ্ণি গতিকে যিহেতু এজন নতুন ইউটিউবাৰ ওলাই আহিছে গতিকে মই ভাল লাগিছে আৰু শুভেচ্ছা জনাইছোঁ ৰাকেশক লগতে দুৰ্গা পূজাৰ একদম শুভেচ্ছা জনাইছোঁ ৰাকেশক আৰু লগতে আমাৰ যিটো চেনেল আছে নিউজ এক্সপ্ৰেছ বৰ্তমান আমাৰ কেবল লোকেল কেবলত চলি আছে আৰু ফেচবুক ইউটিউব চবতে চাই আছে গতিকে আপোনালোকে চাব নিশ্চয় ভাল পাব নিউজগিলা খন্তেকতে পাব এই থ্যাংক ইউ আৰু লগতে আৰু তিনিজন আছে তেওঁলোকৰ ওচৰতো যাম সো আপোনাৰ কেনেকুৱা অনুভৱ মই নিউজ এক্সপ্ৰেছৰ তৰফৰ পৰা লগতে মোৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে ৰাকেশ দাৰ যিটো মানে পদক্ষেপ লৈছে এতিয়া ইউটিউবত এইটো বহুতখিনিয়ে মানে ভাল পাইছোঁ গোটেইখিনি মানুহে মানে ভাল পাইছে ভিডিঅ'বিলাক চাই পেলাই আৰু ৰাকেশ দাকো ধন্যবাদ জ্ঞাপন কৰিছে আৰু লগতে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি কামৰ মাজতে এনেকৈ মানে ওলাই আহিবলৈ হয়তো আমাৰ অলপ মানে কষ্ট হয় তথাপিও আমি অকণমান টাইম উলিয়াই মানে দুৰ্গা পূজাত ঘূৰি মানে কি দুৰ্গা পূজা চাম বুলি ওলাই আহিছোঁ আৰু আপোনালোকে চাওক দুৰ্গা পূজা উপভোগ কৰক ভালদৰে থেংক ইউ ৰাখি পেলাই শান্তি শৃংখলা ৰাখি পেলাই দুৰ্গা পূজা অনুভৱ কৰক এইখিনি মোৰ ক'বলগীয়া সো আৰু আমি যাম আৰু এজন আছে সো আপোনাৰ ভালেই লাগিছে দুৰ্গা পূজাৰ টাইমত আহিছোঁ এতিয়া আমিও দুৰ্গা পূজা চাম লগতে অসমবাসী ৰাইজলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আপোনাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে উপভোগ কৰক দুৰ্গা পূজা এইখিনি অ'কে আৰু এটা কথা যে আপোনালোকে বজাৰ কৰিলে নে নাই পূজাৰ বজাৰ কি হ'ল কেনেকুৱা হ'ল বজাৰ বোলে কি ক'ম বজাৰ তেনেকুৱা কৰা নাই কিন্তু ঘৰৰ পৰিয়ালক সকলোকে দিছোঁ উপহাৰ দিছোঁ গতিকে মোৰো স্পেচিয়েলি সৰু সুৰাকৈ কৰা গৈছে বাকী অসমবাসী ৰাইজেতো মই জানো অসমবাসী ৰাইজে সকলোৱে বজাৰ কৰিছে চাগে গতিকে দুৰ্গা পূজা গতিকে আমি নতুন এটা কাপোৰ লোৱাৰ আমাৰ এইটো যিহেতু উৎসাহ এটা থাকে গতিকে দুৰ্গা পূজাৰ কাৰণে নিশ্চয় স্পেচিয়েল চবেই কিছুমান বস্তু লৈছে আপুনি কি ল'লে তথাপিও টাইম ওলাব লগা হৈছে কাপোৰ চাপোৰ তেনেকৈ হয়তো লোৱা হোৱা নাই এতিয়ালৈকে তথাপিও তেনেকৈ আৰু চলাব লাগিব আৰু দুৰ্গা পূজাটো আৰু আপুনি লৈছোঁ কিবা সৰু সুৰাকৈ লৈছোঁ সকলোৱে যি সৰু সুৰাকৈ ডাঙৰকৈ লোৱা নাই অ'কে ধন্যবাদ আপোনালোকক ধন্যবাদ আৰু আপোনালোকৰ নিউজ চেনেলটি আৰু যাতে ডাঙৰ হয় বিৰাট সকলোৱে চায় আৰু বহুত ভাল হৈছে ধন্যবাদ থেংক ইউ এতিয়া আমি আছোঁ কেইজনীমান মহিলা আছে তাৰপিছত তেওঁলোকে পূজা চাব আহিছে তেওঁলোকৰ পূজাৰ বিষয়ে সুধো তেনেকুৱা ক'ত গৈ যাব তেওঁলোকে কি কৰিব চ' আপোনালোকে পূজাত প্ৰথমতে বজাৰ কি কৰিলে এইটো কওক পূজাত নৰ্মেলি ল'ৰা ছোৱালীৰ কাৰণে কাপোৰ কিনিছোঁ লগতে আৰু গোটেই ঘৰৰ মানুহৰ কাৰণে ড্ৰেছ পাতি কিনিছোঁ জোতা চেণ্ডেল কিনিছোঁ সেইখিনি আপুনি কি ল'লে মই স্পেচিয়েলি মেখেলা চাদৰ লৈছোঁ এযোৰা আৰু চেণ্ডেল লৈছোঁ আৰু স্পেচিয়েল মই মানে মোক নিজক মানে গিফ্ট দিছোঁ পূজা স্পেচিয়েল আৰু মই এটা কেমেৰা লৈছোঁ DSLR পূজাৰ স্পেচিয়েল চ' মাইনা কি ল'লা কাপোৰ লৈছোঁ কি কাপোৰ লৈছা ফ্ৰক লৈছোঁ ফ্ৰক আচ্ছা আপুনি কি ল'লে ফোন লৈছোঁ MI Redmi Note Redmi চ' এই পূজা স্পেচিয়েল নিশ্চয় অফাৰ চফাৰ আছিলে নেকি অফাৰ আছিলে চ' তেওঁ পূজাৰ কাৰণে কি Redmi লৈছে চ' বিৰাট চ' বাবু তুমি কি ল'লা স্পৰ্টিং আৰু জিন্স পেণ্ট স্পৰ্টিং আৰু জিন্স পেণ্ট ভাল লাগিছে কোনে দিছে স্পৰ্টিং আৰু জিন্স পেণ্টটো
আইতাই দিছে আইতাই মৰম কৰে তোমাক ন তুমি কি লৈছা পূজাত ডাঙৰ কাপোৰ হা ডাঙৰ কাপোৰ হয় নেকি আচ্ছা সো আৰু ক'ত ক'ত যোৱাৰ প্লেনিং আছে আপোনালোকৰ পূজা চাবলৈ মই স্পেচিয়েলি মানে গুৰেশ্বৰ অঞ্চলৰ একদম গুৰেশ্বৰৰ ধৰক গাছবাৰীৰ পৰা একদম বগামাটি পৰ্যন্ত মই প্ৰতি বছৰে মানে প্ৰতিখন পূজাই চাওঁ আৰু তথ্য সংগ্ৰহ কৰোঁ তো এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব তাৰ লগতে গোটেইখিনি পূজা চাম আৰু গুৱাহাটী যোৱাৰ প্লেনিং আছে নেকি গুৱাহাটী যোৱাৰ প্লেনিং নাই কিন্তু মই অলপ বাহিৰৰ ফালে যাম বুলি ভাবিছোঁ আৰু পূজা চাবৰ কাৰণে নাজানো কি হয় চাই লওক ওকে সো আমাৰ তৰফৰ পৰা আপোনালোকক পূজাৰ শুভেচ্ছা থাকিলে সো আপোনালোকে আৰু এনজয় কৰক ধন্যবাদ মোৰ ফালৰ পৰা সকলোলৈকে পূজাৰ শুভেচ্ছা জনালোঁ ধন্যবাদ ওকে থ্যাংক ইউ সো এতিয়া মই আছোঁ তিনিটা নামৰ দল আছে ইয়াতে নাম গাইছে তেওঁলোকে দুৰ্গা পূজাৰ বাবে সো মোৰ ওচৰতে আছে এজনী খুৰী সো মই খুৰীক সুধিম যে আচ্ছা খুৰী আপোনালোকে নাম গালে সো নাম গাই কেনেকুৱা লাগিলে ভালে লাগিছে এই যে দুৰ্গা পূজাৰ বতৰটো কেনেকুৱা এতিয়া আপোনাৰ মনটো ক'ত উখল মাখল হৈ আছে নেকি বাৰু হৈ আছে এতিয়া শাৰদীয় দুৰ্গা উৎসৱত ভালে লাগিছে আৰু কি এনেকুৱা প্লেনিং কি আছে আপোনালোকৰ ক'ৰবাত যাব চাব পূজা এনেকুৱা ধৰণৰ এনেতো আমাৰ গড়েশ্বৰত আমাৰ যিমানখিনি মণ্ডপ আছে পূজা মণ্ডপ সেই সকলোবোৰতে আমি এপাক ঘূৰো যাম বুলি ভাবিছোঁ আৰু পূজাত কি ল'লে পূজাটো লৈছোঁ কানি কাপোৰ যিমানখিনি ল'ব লাগে চাদৰ মেখেলা ল'ৰা ছোৱালীৰ কানি কাপোৰ আৰু খুৰাৰ পৰা গিফ্ট পালে নে নাপালে পালোঁ গিফ্ট পালে চ' আৰু এজনী ওচৰতে ঘূৰি আছে তেওঁৰ তাত গৈছোঁ চ' আপুনি পূজাত কি ল'লে মই পূজাত পাটৰ ছেট লৈছোঁ তাৰপিছতে চুইজাৰ এযোৰ লৈছোঁ আৰু শাৰী এখন লৈছোঁ তিনিযোৰ লৈছে আপুনি তিনিযোৰ লৈছোঁ শাৰীখন মোক হাজবেণ্ডে গিফ্ট দিলে আৰু বাকীকেইটা লৈছে ল'ৰা ছোৱালীকেইটা লৈছে সিহঁতৰ পচন্দ মতে লৈছে আৰু যি ল'ব লাগে তেনেকুৱা আৰু ধন্যবাদ আৰু এজনী ঘূৰি আছে ওচৰতে তো তেওঁক আমি সুধিম চ' আপোনালোকে নাম গালে নাম গালো এতিয়া মানে ব্ৰেক দিছে নেকি এতিয়া কি খাই আছে চাহ খাইছোঁ দুৰ্গা পূজাত চাহ খাইছোঁ নামঘৰলৈ ভাল লাগিছে আৰু আচ্ছা কাপোৰ দুইযোৰা কিনিছোঁ কাপোৰ কিনিছে দুইযোৰা কি কাপোৰ কিনিছে দুচকৰ মুগাৰ পাটৰ আৰু কোনে গিফ্ট কোনোবাই উপহাৰ দিছে নেকি এইটো আমাৰ ভাইটিটো চাকৰি কৰে তাই দিছে আচ্ছা অ'কে ধন্যবাদ ধন্যবাদ ওকে এতিয়া মোৰ লগত আছে দুজনী ভণ্টি চ' তেওঁলোকক সুধিম কেনেকুৱা কি কৰিছিলে চ' পূজাত কি প্লেনিং কি তোমালোকৰ পূজাত প্লেনিং তেনেকুৱা একো নাই ভাবিছোঁ আজি ফ্ৰেণ্ডৰ লগত চাম কালি ফেমিলিৰ লগত চাম এইটো কিন্তু প্লেন বুলি কয় প্লেন কৰিছা মানে এনেই আৰু অলপ চলপ পূজাত কি ল'লা পূজাত জিন্স ল'লোঁ কুৰ্তি ল'লোঁ আৰু এনেই এটা স্কাৰ্ট লৈছোঁ আৰু গিফ্ট দিছে নে কোনোবাই ফ্ৰেণ্ড এজনে দিছিল আৰু ঘৰৰ মানুহে দিছে তাকে সুধিছোঁ আৰু তুমি কি ল'লা মই জিন্স ল'লোঁ টপ ল'লোঁ আৰু কুৰ্তি ল'লোঁ আৰু বাকী ক'ত পূজা চাম বুলি ভাবিছা পূজা ইয়াতে আৰু গুৰেশ্বৰতে চাবা গুৱাহাটী নোযোৱা নাই নাচাওঁ অ'কে ধন্যবাদ মোৰ লগত আছে এজনী মাইনা আৰু তাই ধুনীয়া ড্ৰেছ কৰি আহিছে চ' তাইক আমি সুধিম কিয় মাইনা কিয় এনেকৈ ড্ৰেছ পিন্ধি আহিছা নাচিব আহিছোঁ ইয়াতে কি নাচিবা তুমি ছেমি ক্লাছিকেল গান এটা যাই বাহিৰ ঘূৰে আচ্ছা চ' আৰু কোনে শিকাইছে তোমাক নৃত্যটো নিজে শিকিছোঁ আৰু নিজে শিকিছা অ'কে তুমি ভালকৈ নাচিবা দেই থেংক ইউ মোৰ লগত আছে কেইজনীমান ধুনীয়া ছোৱালী চ' তেওঁলোকে পূজা চাব আহিছে চ' পূজা চোৱা হ'ল চাই আছোঁ কি চালা পূজা মণ্ডপত সোমালোঁ ফাংচন আছে চাওঁ এতিয়া ফাংচন নিজে পাৰফৰ্ম নকৰা নেকি নাই ক'ত আৰু এতিয়া ঘূৰি আছোঁ আৰু আজি নকৰোঁ আজি মানে পূজা চাব ইচ্ছা গৈছে চ' ক'ত চালা তুমি ইয়াতে আৰু ক'ত চাবা এতিয়া চাম ঘূৰিম নৌকাটা তুমি ময়ো ইয়াতেই চাম আৰু নাচাম ইয়াতেই চাম পূজাত কোনে কি ল'লে তুমি কি ল'লা
পূজাত এতিয়ালৈকে মই ঘূৰি আছোঁ চাই আছোঁ কি পাওঁ কি আৰু তুমি কি কাপোৰ পূজা কাপোৰ এই কাপোৰটো লৈছোঁ কাপোৰটো নল'লে আৰু কি কাপোৰ ল'লা মই জিন্স টপ আৰু তুমি কাপোৰ জিন্স টপ ছেম আৰু তুমি চবে জিন্স টপে লৈছে এওঁলোকে চ' কাপোৰ মানে চ' দেখা পাইছোঁ তেওঁলোকে সকলো চব জিন্সে পিন্ধি আছে ন জিন্স আৰু টপে চ' মানে জিন্স টপ তেওঁলোকে এইকেইটাই লৈছে আৰু আচ্ছা আৰু কোনে কি গিফ্ট দিলে তোমাক কোনে গিফ্ট দিলে মোক মায়ে টপ এটা দিছে তোমাক গিফ্টটো কোনে দিছে অনলি মায়ে তোমাক মা দিছে তোমাক মোক দেউতাই গিফ্ট কৰিছে এটা এজনীক দেউতাকে দিছে বাকী মাকে দিছে অ'কে চ' আমাৰ ফালৰ পৰা তোমালোকক শুভেচ্ছা থাকিল তোমালোকে বহুত এনজয় কৰা আপোনালৈও পূজাৰ শুভেচ্ছা থেংক ইউ পূজাৰ বতৰত জিলাপি নাখালেতো ভালে নালাগে নহয়নে পূজাত জিলাপি আমাৰ মনত পৰে চ' আমি আছোঁ মিঠাইৰ দোকানত আৰু মোৰ লগত আছে দোকানী এজন চ' দাদা মিঠাই কেনেকুৱা বেচা বিক্ৰী ভালে মোটামুটি ভালে হৈছে চ' দামবিলাক কেনেকুৱা ধৰক এইটো জিলাপিৰ কেনেকুৱা দাম জিলাপি 80 টকা কেজি আৰু এইবিলাক মিঠাই এইটো 80 টকা এইটো 80 টকা মানে 80 টকাকৈ বিক্ৰী কৰিছে নহয়নে চ' আহক আপোনালোকে মিঠাই খাওক আচ্ছা মই এপিচ খাই চাইছোঁ দাদা হয় বঢ়িয়া আপোনালোকে আহিব দেই ইয়াতে এতিয়া আমি আছোঁ এটা মণ্ডপত আৰু মোৰ লগত আছে ব্ৰাহ্মণ চ' তেখেতক আমি কিছুমান কথা শুনিম চ' দাদা আজি সপ্তমী নহয়নে চ' সপ্তমীত বিশেষত্ব বা তেনেকুৱা ধৰণৰ কি হয় মানে সপ্তমীত তেনেকুৱা বিশেষত্ব তেনেকুৱা নহয় আমাৰ ষষ্ঠী পূজাৰ পৰা যেনেকৈ আৰম্ভ হয় ষষ্ঠী পূজাত আপোনাৰ এই বিল্লবৃক্ষক পূজা কৰা হয় আমাৰ এই কলা বৌ সপ্তমী পূজাৰ পৰা তাৰমানে আমাৰ ফাৰ্ষ্ট পূজা আৰম্ভণি সপ্তমী পূজাত তেনেকুৱা বিশেষ একো নাই হোম টোম নহয় অষ্টমী পূজাৰ দিনাই হোম হয় আৰু তো আমাৰ পৰম্পৰাগত যোনটো আহিছে সপ্তমী অষ্টমী নৱমী দশমী এই দশমীত মানে সপ্তমী পূজাৰ পৰা আৰম্ভ তেতিয়া ভাল লাগে আমাৰ এই আজিৰ যেনিবা এই প্ৰতিমাবিলাকক তাৰমানে পূৰা ক'ত কি দিব লাগে বা আলাপন কৰিব লাগে ক'ত কি সজাব লাগে সেইবিলাক আজিৰ পৰা আৰম্ভ এতিয়া কালি হ'ব আমাৰ হোম তো কালিৰ পূজাটো আমাৰ চবচে ডাঙৰ কালি অষ্টমী পূজাত কালি হোম টোমো হ'ব এই তেনেকুৱাই আৰু ইমান কোনো বিশেষত্ব হেৰি নাই বা আৰু সকলো দিনৰে মন্ত্ৰবিলাক বেলেগ বেলেগ হয় নেকি হয় সকলো দিনৰ কিছুমান মন্ত্ৰ আছে একে আমাৰ যোনটো পঞ্চদেৱতাৰ পূজা বা আমাৰ নৃত্যক্ৰিয়া যোনটো এইটো একে হয় মেইন পূজাত যেতিয়া যোৱা হয় তেতিয়া ভাগ হয় অষ্টমীটো বেলেগ হ'ব সপ্তমীটো বেলেগ হ'ব নৱমীটো বেলেগ হ'ব তেনেকুৱা ধৰণৰ হয় আৰু কি অ'কে ধন্যবাদ আমি আছোঁ এখন পূজাত আৰু ইয়াতে মোৰ লগত ধুনীয়া ছোৱালী কেইজনমান আছে আৰু পূজা চাব আহিছে চ' পূজা কেনেকুৱা লাগিছে পূজা ভালে লাগিছে আজি ষ্টাৰ্টিং হয় আমাৰ ইয়াতে গুৰেশ্বৰত আৰু ষ্টাৰ্টিং হিচাপে বহুত ভালে দেখা পাইছোঁ ডেক'ৰেশ্যনবিলাক ভাল লাগিছে মানে ডেক'ৰেশ্যনবিলাক আগতকৈ ডেভেলপ হৈছে যিহেতু পূজা চাই আহিছোঁ দেখি আহিছোঁ চব ডেভেলপ হৈছে আৰু চবে মানে ভালকৈ কামবিলাক কৰিছে আজি হিচাপে পূজা বহুত আৰু প্লেনিং কি আছে এতিয়া পূজাৰ প্লেনিং এতিয়া বৰ্তমান একো মানে মই ভবা নাই কাৰণ মই জাষ্ট মানে অকণমান ঘৰত এজ এ ভেকেশ্যন হিচাপে আহিছিলোঁ পূজাত চ' মানে মই ভাবিছোঁ যে অকণমান ঘৰতে ফিল্ম চাম কিবা কিবি কৰিম বাট ৰাইট নাও বহুত ফ্ৰেণ্ডছ আছে লগ ধৰি আছে পূজা চোৱা আৰু ক'ত হ'ব সেইটো সুধিছোঁ পূজা চোৱা সেয়ে মোৰো কোনো প্লেন নাই ৰাইট নাও মই প্লেন বনোৱাই নাই বাট তথাপিও হৈ আছে আৰু স্পট হৈ আছে আৰু মানে য়েছ আৰু চাগে দেখিবাই আৰু কেইদিনমান পিছত আকৌ ওলাই যোৱা ক'ৰবাত আৰু কি পূজাত কি লোৱা হ'ল এইটো অকণমান ছোৱালী মানুহ চিক্ৰেট কথা ক'ব নোৱাৰি চবৰ আগতে এইটো পিছত ৰিভিল হৈ থাকিব আৰু এতিয়া ক'ব নোৱাৰি নেকি নাই নোৱাৰি চিক্ৰেট এইটো ছোৱালীবিলাকে চিক্ৰেট বহুত ৰাখে হয়নে য়েছ ৰাখিবই লাগিব আৰু গিফ্ট কোনোবাই গিফ্ট দিছে নেকি কোনোবা স্পেচিয়েল গিফ্ট য়েছ ফ্ৰম স্পেচিয়েল পাৰ্চন চৰি ডেট অলছ' মানে এইটো ৰিভিল কৰা নহ'ব বাট মানে স্পেচিয়েল হিচাপে মা দেউতা তেওঁলোকে গিফ্ট দিছে মা দেউতাটো স্পেচিয়েল মই বেলেগ কোৱা নাছিলোঁ আচলতে আচ্ছা গম পোৱা গৈছে আৰু অ'কে থেংক ইউ থেংক ইউ ছ' হাই আমি আছোঁ দুৰ্গা পূজাত আৰু আমি আহিছোঁ মহৰীপাৰা দুৰ্গা পূজা মণ্ডপত আৰু মোৰ লগত আছে এজন হেণ্ডচাম ল'ৰা আপোনালোকে দেখা পাইছে হয়নে চ' তেওঁ এতিয়া পূজা চাই আছে চ' ক'ৰ পৰা আহিছে তুমি মই গুৰেশ্বৰৰ পৰা আহিছোঁ গুৰেশ্বৰ এইটোতো মহৰীপাৰা হয়
মই পাৰিলে পূজা চাব পূজা চাব আৰু কোন কোন আহিছে আৰু লগৰবিলাক আহিছে আচ্ছা চ' কেনেকুৱা লাগিছে পূজা চাই খুব ধুনীয়া লাগিছে ভাল লাগিছে আচ্ছা ক'ত ক'ত চোৱা হ'ল এতিয়ালৈকে মতলব গুৱাহাটী চালোঁ গুৱাহাটী লোকেলখিনি চালোঁ আৰু তাৰপিছত ৰঙিয়াত চালোঁ ৰঙিয়া আৰু ওচৰৰ পাছৰ যিখিনি আছে চালোঁ আৰু কেনেকুৱা এইবাৰ পূজা কেনেকুৱা বতৰ কেনেকুৱা পূজা বতৰ ভালে এইবাৰ বৰষুণ চৰষুণ দিয়ে আৰু লগৰ মানে লগৰীবিলাকৰ লগত ঘূৰা হৈছে নাই লগৰবিলাকত ঘূৰিলোঁ লগৰীবিলাক মানে ইফালে বহুত জেগাত গৈছে তাৰমানে পূজা চাবলৈ বাহিৰত এনেকুৱা মানে টাইম দিব পৰা নাই ঘূৰিলোঁ দেখা হ'ল ভাল লাগিছে পূজাত শুভেচ্ছা জনালোঁ আচ্ছা আচ্ছা ঠিক আছে আমাৰ পৰা তোমাক দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আৰু এনজয় কৰি থাকা হয়নে নহয় থেংক ইউ অ'কে আমি আছোঁ এতিয়া এখন খাৰু বা তেনেকুৱা মণিহাৰী দোকানত চ' ইয়াতে ধুনীয়া ধুনীয়া খাৰু আছে ইয়াতে চাই ল'ব আপোনালোকে ইয়াতে ত' দোকানীক মই সুধিম আচ্ছা দাদা এইবিলাক দাম কেনেকুৱা ডৰ্জন 35 টকা ডৰ্জন 35 টকা বুলি কৈছে চ' আপোনালোকে আহক ইয়াতে ধুনীয়া ধুনীয়া খাৰু আছে চাই ল'ব দেই আমি আছোঁ এতিয়া নাওকাটা পূজা মণ্ডপত আৰু মোৰ লগত আছে এজন বন্ধু ইয়াত পূজা চাব আহোঁতে মই লগ পালোঁ মোৰ বন্ধু আৰু আচৰিত কথাটো এইটোৱে যে এওঁৰ নামো ৰাকেশ মোৰ নামো ৰাকেশ চ' আমি খুব ভাল বন্ধু আৰু আচ্ছা বন্ধু পিছে পূজা কেনেকুৱা চলি আছে ঠিকে চলি আছে বৰ্তমানলৈকে হাই হল্লা নাই ধুনীয়া চলি আছে নহয়নে মানুহ প্ৰায় বহুত হৈছে মানুহৰ সমাগম বিৰাট ভাল হৈছে ইয়াতে সমাগম প্লাছ বিজনেছ পাৰ্টি হৈছে এইটো ভালদৰে গম পোৱা নাই আচ্ছা পূজাত পিছে কি ল'লা কি ল'লোঁ কাপোৰ কানি ল'লোঁ আৰু কাপোৰ কানি আৰু ল'লোঁ আৰু কাক দিলা মিছেছক কি দিলা পিছে শাৰী দিলা আৰু এই অকণমান আচ্ছা আচ্ছা ত' বঢ়িয়া এওঁৰ বজাৰো ভাল হৈছে আৰু পূজাৰ পিছে এনেই বজাৰ পাতিটো বাকী ক'ত ক'ত চাব যোৱা হৈছে মানে ক'ত বৰ্তমান ক'তো যোৱা হোৱা নাই এতিয়া বৰ্তমান ব্যস্ত হৈ আছে চাব যাম কালি যাম আৰু কালি মানে এটা প্লেনিং আছে আৰু কালি এটা প্লেনিং আছে আচ্ছা ক'ত যোৱাৰ প্লেনিং আছে পিছে ত' যাম আৰু ইফালে আমাৰ এইখিনিতো যাম লোকেলতে আচ্ছা গুৰেশ্বৰত মহৰীপাৰা আছে আমাৰ চেনেলৰ তৰফৰ পৰা তোমাক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা থাকিলে আমি আছোঁ এখন ফাষ্ট ফুডৰ দোকানত ইয়াতে চাওমিন আছে ৰোলছ আছে আৰু বিভিন্ন পৰাঠা এনেকৈ বহুত বস্তু আছে চ' মোৰ লগত আছে এজন কাৰিকৰ আৰু তেখেতক দাদা কেনেকুৱা ভিৰ কেনেকুৱা দোকানত বিৰাট ভাল হৈছে মানে আপোনাৰ বনাই ভাল লাগি আছে আচ্ছা সময় পাইছে নাই আপোনাৰ ঘূৰিব পিছে অকল বনাই আছেনে অলপ পূজা চাব সময় পাইছে নাই সময় পোৱাই নাই তো কি প্লেনিং আছেনে সময় ওলাব নে নোলাব সময় ওলাব আৰু অলপ পিছত আচ্ছা বঢ়িয়া তেনে চাব যাব আৰু আমাৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা থাকিল হয় এতিয়া মই আছোঁ প্ৰশাসনৰ মানুহ আছে আমাৰ এওঁলোকে আমাক ছিকিউৰিটি দিছে আমাৰ পূজাখন ভালকৈ চলাই নিয়াত সহায় কৰিছে চ' এওঁলোকক সঁচাকৈ ধন্যবাদ চ' আপোনালোকেতো ঘৰৰ পৰা বিৰাট দূৰত থাকি হয়নে এনেকৈ আমাক ইমান ধুনীয়াকৈ পূজাখন চলাই নিয়াত সহায় কৰে হয়নে আমাৰ সমাজ ব্যৱস্থা কিমান ধুনীয়াকৈ আপোনালোকৰ সহায় পাইছোঁ আমি চ' তথাপি কেনেকুৱা আপোনালোকৰ এতিয়া নিশ্চয়তো মনত পৰিছে ঘৰত ত' কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ইয়াত আহি পূজাৰ মানে দেখিবলৈ পাই আৰু মানে পৰিৱেশত এক্টিভ হ'ব পাৰিছোঁ আৰু আমালোকে নিজৰ ঘৰত ধুবুৰী হয় আমালোকে ট্ৰেইনিং কৰি আছোঁ ওদালগুৰিত ইয়াতে আমাৰ মানে পূজাৰ ডিউটিৰ কাৰণে ঘৰ ক'ত হয় আপোনাৰ আমাৰ ঘৰ ধুবুৰী হয় চ' ইমান দূৰত আহি পেলাই হয়নে পূজাত তথাপিও নিশ্চয় ঘৰত মনত পৰিছে হয়নে মনত পৰিছে কিন্তু বহুত ভাল লাগিছে আমাৰ পূজা অনুভৱ কৰিছোঁ মানুহবিলাক ইমানে ভাল হয় নেকি বহুত হয় সেইকাৰণে মই মোৰ আন্তৰিকভাৱে মই মোৰ মনৰ ফালে ধন্যবাদ জ্ঞাপন চ' আপোনালোকক আমাৰ চেনেল আৰু মোৰ তৰফৰ পৰা পূজাৰ অভিনন্দন থাকিলে পূজাৰ আন্তৰিক শুভেচ্ছা থাকিলে থেংক ইউ ধন্যবাদ আমাৰ ফালৰ পৰা আপোনাক ধন্যবাদ দ্য টক শ্ব' উইথ ৰাকেশ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব থেংক ইউ ধন্যবাদ